নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ সবৰে এটা প্ৰশ্ন থাকে যে কিছুমানে ভাবে যে মই এটা ভেকেন্সি মাৰি মানে এটা ৰিক্ৰুইটমেণ্ট কমপ্লিট কৰিছোঁ বা তাত সেই ৰিক্ৰুইটমেণ্টটো মই ফেইল হৈছোঁ তাৰপিছত আকৌ মই কি হয় বহি দিছোঁ ঘৰত যে আৰু মই প্ৰেক্টিছ নকৰোঁ বা আৰু পঢ়া বাদ দিছোঁ তেনেকুৱা কুৱেশ্যনবিলাক মানুহৰ মনলৈ বা আমাৰ ল'ৰা ছোৱালীখিনি আমাৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ মনলৈ আহি থাকে এইটো কথা হ'ল যে সেইটো কোনো এটা লাজৰ কথা নহয় মই ইয়াত টোটেল বৰ্ডত লিখি দিছোঁ মই 16 বাৰত ছাকচেছ হৈছোঁ ওকে 16 বাৰ যিটো মই দিছোঁ ৰিক্ৰুইটমেণ্ট যিটো মই ক্লিয়াৰ কৰিছোঁ এইটোত মই ছাকচেছ হৈছোঁ ওকে ইয়াত মই প্ৰথম যদি আমি চাওঁ ইণ্ডিয়ান আৰ্মি ফালৰ পৰা যদি চাওঁ মই ইণ্ডিয়ান আৰ্মি দিছোঁ 3 বাৰ অপেনেলি ওকে 3 বাৰ দিছোঁ তেতিয়া ভাল প্ৰেক্টিছ নাই গেলা হ'ল আৰু সেকেন্ড মই ৰেলৱে আৰআৰবি গ্ৰুপ ডি দিছোঁ গ্ৰুপ ডি তাতো মই দিছোঁ তাৰপিছত আৰপিএফ দিছোঁ দুবাৰকে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ তাৰপিছত তোমাৰ এইটো ফৰেষ্টৰ দিছিলোঁ তেতিয়া মই এক্সিডেণ্ট হৈছিলে মই দিব নোৱাৰিলোঁ এক্সিডেণ্ট হোৱাৰ কাৰণে তাৰপিছত আসাম পুলিচ 3 বাৰ ট্ৰাই কৰিছোঁ 3 নম্বৰ বাৰ মই মানে পাছ কৰিছোঁ ওকে তাৰপিছত এছএছচি যদি 3 বাৰ দিছোঁ দুবাৰ মই এবাৰ ফিজিকেল কোৱালিফাই কৰিছোঁ আৰু এবাৰ মই এতিয়া মেডিকেল দিব পাইছোঁ বাট মই মেডিকেল দিব নাযাওঁ তাৰপিছত এছএছচি এমটিএছ তোমাৰ মই এবাৰ দিছোঁ মানে মই 16 নম্বৰ বাৰত মই কি কৰিছোঁ যে মই ছাকচেছ হৈছোঁ গতিকে মানে ফেইল নহয় ওকে আপোনালোকে যিমানে ফেইল মানে কি হয় যিটো আপুনি ষ্ট্ৰাগল কৰি যেতিয়া আপুনি মানে মজাটো পাব কিন্তু শেষত যিটো ৰিজাল্ট পাব মই কৈছোঁ ন বহুত ভাল ৰিজাল্ট পায় বুজি পালে আৰু কি হয় চাওক যিমানে আপোনালোকে ইণ্টাৰভিউবিলাক মাৰিব সিমানে আপোনালোকৰ কি হ'ব নলেজটো অলপ গ্ৰ'থ হ'ব ওকে আপোনালোকৰ জ্ঞান বাঢ়িব প্ৰত্যেকটো স্ক'প আপোনালোকে যেতিয়া টাচ কৰিব সেই স্ক'পবিলাক আপোনালোকে গম পাব ডিফেন্স যেতিয়া টাচ কৰিব তাৰপিছত ৰেলৱে যেতিয়া কৰিব এইবিলাক প্ৰতিটো ক্ষেত্ৰতে আপোনালোকৰ কি হয় স্ক'পটো বাঢ়ি গৈ থাকিব মোৰ এতিয়া এনেকুৱা একনলেজমেণ্ট বহুত আছিলে মই এইবোৰ চব কি কৰিলোঁ তাৰ যিটো বেক পিঠিটো চব নোট বনাই পেলালোঁ একনলেজমেণ্টৰ যিবিলাক বেক পিঠি থাকে ব্লেংক যিটো হেৰি থাকে পেপাৰ থাকে তাত চব মই নোটখিনি বনাই পেলালোঁ চব ৱালত মই মাৰিছোঁ গতিকে মোৰ ফাইলত এইবোৰ নাই সেইকাৰণে মই লিখি দিছোঁ মনত যি আছে চ' সেইকাৰণে মই ইয়াত লিখি দিছোঁ মই 16 নম্বৰ বাৰতহে ছাকচেছ হৈছোঁ গতিকে এইটো ইমান ভাবিবলগীয়া কথা নহয় আৰু ফেইল হৈ যিটো ছাকচেছ হয় সেইটো মজাটো বেলেগ ওকে গতিকে মানুহে হাঁহিব পাৰে সেইবোৰ কেয়াৰ কৰাৰ কোনো কথাই নাই ইয়াত কোনো কেয়াৰৰ এইবোৰ মাত্ৰ শুনিব লাগে ব্ৰেইনত ভৰাই থ'ব লাগে বছ যেতিয়া কামটো আহিব তেতিয়া দেখাই দিব লাগে সেইটোৱে কথা ওকে আৰু এতিয়া যিখিনি আমাৰ নৱেম্বৰত মামায়ে বাৰম্বাৰ য'তে গৈছে মামায়ে কৈ আছে যে নৱেম্বৰত অসম পুলিচৰ বিশেষকৈ অসম পুলিচ আহিব কামাণ্ডো নাহিব চাগে কাৰণ তেওঁ কৈ দিছে যে কামাণ্ডো পোষ্ট উলিয়াব পাৰে নুলিয়াব পাৰে সেইখিনি আমাৰ কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিব বুলি কৈছে যদি তেওঁ সুধিছে যে তোমালোকে কি বিচৰা তহঁতি কি বিচাৰ যদি বোলে আমি পুলিচ বিচাৰোঁ পুলিচ দিব গতিকে তেওঁ এইকাৰণে ধন্যবাদ দিব লাগিব কাৰণ তেওঁ সুযোগটো দিছে আমাক গতিকে হয় নাই আমি চাকৰি পাওঁ নাপাওঁ পিছৰ কথা কিন্তু আমাক যে সুযোগ দিছে আমাক অংশগ্ৰহণ কৰিবলৈ যে আমাক এটা সুযোগ দিছে সেইটোৱে যথেষ্ট গম পালে য'ত আমি যদি এতিয়া আমাক যদি পুলিচত দৌৰিবলৈ আমাক সুযোগেই নাপালোচোন আমি যেন চাকৰি নাপালোচোন ন গতিকে সুযোগটো বহুত ইম্পৰ্টেণ্ট গম পাইছে সুযোগটো লাগে মানুহক সুযোগটো দিলেহে কামটো কৰিবলৈ অলপ উৎসাহ বাঢ়ে গতিকে তেওঁ এনেকৈ এইটো এটা কণ্টিনিউ প্ৰচেছত গৈ আছে ভাল লাগিছে তেওঁ নিয়োগৰ ক্ষেত্ৰত ভাল কামেই কৰি আছে চাফা নিকা আমি ইমান ধুনীয়াকৈ আমাৰ নিজৰ কষ্টৰ বলত পাইছোঁ যোগ্য ভোগ্য বসুন্ধৰা গতিকে আমি হাৰ্ড ৱৰ্ক কৰিছোঁ পাইছোঁ আৰু আমি আগতেও মনে অসম পুলিচত আগতেও বহুত পইণ্টত কমি আহিছে বাট এইবাৰ বেছি কষ্ট কৰিলোঁ সেইকাৰণে চাগে পালোঁ আৰু মই ড্ৰাইভাৰটো পাইছিলোঁ ড্ৰাইভাৰ আৰু AB UB ড্ৰাইভাৰ দুটা এইবোৰ মই ড্ৰাইভাৰ চব কোৱালিফাই কৰি আহিছোঁ ওকে মই ড্ৰাইভাৰ পৰ্যন্ত এইবিলাক কোৱালিফাই কৰিছোঁ কিন্তু এইবাৰ অভাৰলেপিং হোৱা নাই যিহেতু সেইকাৰণে মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ AB দিছিলোঁ আসাম পুলিচ চ' মই আসাম পুলিচ ABত পাইছোঁ ওকে এতিয়া নৱেম্বৰত যিসকল এডভাৰটাইজমেণ্ট উলিওৱাৰ কথা কৈ আছে নৱেম্বৰত যিহেতু ওলাবই গতিকে আমাৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে প্ৰেক্টিছত লাগি যাওক ওকে প্ৰেক্টিছত লাগি যাওক আৰু দৌৰটো মানে মই ভাবোঁ যিসকলে দৌৰ 3200 মিটাৰটো আপোনালোকে মাৰ্কছটো এটা মই কমন মাৰ্কছ কৈছোঁ সেইটো আপোনালোকে 53 ওকে এটা 53 প্লাছ পইণ্টত থাকক নতুবা আপোনালোকে মানে ৰিটেন দিবলৈ নাপায় মই আগতীয়াকৈ কৈ দিছোঁ গতিকে 53 লাগিবই
সেইটো আপোনালোকৰ যদি এতিয়া 2000 নৱেম্বৰ মানে 26 সোমালে 26 চন গতিকে এইটো 27 হয় 28 হয় কিমান চনত হয় এইটো নাজানো কিন্তু আপোনালোকৰ যেটো ফিজিক্যাল হ'ব সেইটো বহুত টাফ হ'ব আৰু আপোনালোকৰ ফিজিক্যাল মাৰ্কস যদি 53.5 5 ওপৰত থাকে 53.5 ওকে 53.05 কথা কোৱা নাই 53.5 যদি থাকে আপোনালোকৰ বহুত চান্স আছে গতিকে এবাৰ যদি ফিজিক্যালটো আপোনালোকে পাস কৰি যাব পাৰে আপোনালোকৰ চাকৰি হ'ব বুলি ধৰক ওকে মই যেহেতু ফিজিক্যাল কষ্ট কৰিছো মই দিনত কামত যাওঁ আৰু ৰাতি মই যিখন মই পঢ়ো আৰু মই জানে ডেলিভাৰী বয় হিচাপে কিমান কষ্ট হেতু যিসকলে কৰে হেতুৱে জানে ওকে গতিকে ডেলিভাৰী বয় কিমান কষ্ট মই হেখিনি কাম কৰো আৰু মই গাড়ী শিকিলো ডেলিভাৰী কাম কৰিলো দৌৰিলো সব কৰিলো আৰু মই পৰীক্ষা ঠিক 15 দিনৰ আগত মই ছুটি লৈছো ওকে 15 দিনৰ আগত মই ছুটি লৈছো তাৰ পৰা এনেকৈ চাও আৰু চাই মেলি মই পঢ়িছো গতিকে কষ্ট কৰিব লাগিব আমি মানে এনে কিছুমানে আবেগিক হৈ কিছুমান কথা কৈ থাকে হেব মানে ডিফেন্স বুলি ক'লে ইমোশন নহয় ওকে আবেগৰ লগত কোনোবা তুমি কানি থাকিলে তোমাক চাকৰি নিদিয়ে পুলিশ বা ডিফেন্সত তোমালোকক কোনো চাকৰি নিদিয়ে গতিকে তুমি বেছি আবেগিক হ'ব দৰকাৰ নাই ওকে তুমি কষ্ট কিমান কৰিছা হেতু মেইন পইণ্ট ওকে কষ্ট কিমান কৰিছা হেতু তোমাক চাব লাগিব যে তুমি কষ্ট নকৰি যদি কান্দি থাকা কান্দি কিবা কৰা হেতু কোনো তোমাক একচেপ্ট নকৰে কাৰণ এইবিলাক হৈছে ডিফেন্স আৰু পুলিশত আৰু ইমোশনৰ লগত জড়িত নাই ওকে যাৰ পাৱাৰ আছে হি জিটো দেখাব পাৰিব তাকহে হিয়ে চাকৰি পাব ওকে গতিকে যি সকলে আমাৰ এতিয়া নতুনকৈ আহিছে তেওঁলোকে আৰম্ভ কৰি দিয়ক মই কলোৱে আপোনালোকৰ ফিজিক্যালটো বহুত টাফ হ'ব আৰু আপোনালোকৰ দৌৰটো আপোনালোকে 53 মানে এবি ভিতৰত 53 মান পাব লাগিব 53 প্লাস পাবই লাগিব আৰু যদি ইউবি চাও তেতিয়াও আপোনালোকে 53 ধৰি থক ওকে সৰি 33 ওকে 33 ধৰি থক এটো এটা একদম এটা জেনাৰেল নম্বৰ এটো আপোনালোকে ধৰি লওক আৰু আপোনালোকৰ এভাৰেজ হয় ওকে তাৰ পিছত আপোনালোকৰ যেটো জাম এই জামটো ক্ষেত্ৰত ইম্পৰ্টেন্ট ওকে দৌৰটো মাৰি আপোনালোকে জামটো মাৰিব লাগিব এক্সিলেন্ট তেতিয়া পাব তাৰ পিছত বিম আছে 14টা বিম আছে 14টা বিম আপোনালোকে মাৰিব লাগিব আৰু প্ৰেক্টিছৰ প্ৰায় আপোনালোকে 20টা মান মানে আপ ডাউন কৰিব ওকে মানে বিমটো মাৰিব এইখিনি হৈছে মেইন ইম্পৰ্টেন্ট বস্তু আৰু যিখিনি অসম পুলিচৰ কাৰণে যিখিনি সিলেবাস যেটো এবাৰ গম পাইছে অসম পুলিচৰ এক্সামটো কিমান হাৰ্ড হৈছে বহুত হাৰ্ড হৈছে মটো ইমান মই কান্দি গৈছিলুগে মই যে পাস নকৰিম বুলি ভাবিছিলো কিন্তু পিছত চালো যেটো পেপাৰখন টান আহিছিল গতিকে এইবিলা নোটছখিনি আপোনালোকে ক্লিয়াৰ কৰি লওক কোনো কোচিং লোৱাৰ প্ৰয়োজন নাই কোনোবা যদি বলে মই নোৱাৰিছো তেতিয়া কোচিং ল'ব পাৰে ওকে যিখিনি 8 ৰ পৰা 10 লৈকে যিখিনি ম্যাথছ আছে সেইখিনি আপোনালোকে ম্যাথছখিনি ধুনীয়াকৈ প্ৰফিট লস তাৰ পিছত আপোনালোকৰ কম্পাউণ্ড ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্ট ওকে এই বস্তুখিনি ইন্টাৰেষ্টৰ ওপৰত যিখিনি আছে তাৰ পিছত ডিসকাউন্ট এই বস্তুখিনি আপোনালোকে চাওক ওকে এই কোৱেশ্চনখিনি ভালকৈ চাব লাগিব তাৰ পিছত আপোনালোকে ইংলিশ যিখিনি গ্ৰামাৰ আছে ইংলিশ গ্ৰামাৰখিনি ভালকৈ আপোনালোকে চাই ল'ব তাৰ পিছত জিকে খিনি চাব এবাৰ জিকে যেটো কম আহিছে গতিকে জিকে খিনি ভালকৈ চাব আসাম হিষ্ট্ৰি ইণ্ডিয়ান হিষ্ট্ৰি আসাম জিওগ্ৰাফি ইণ্ডিয়ান জিওগ্ৰাফি ওকে তাৰ পিছত আপোনাৰ আসামিজ কালচাৰ ইণ্ডিয়ান কালচাৰ তাৰ পিছত যিমান বিলাক আমাৰ ইণ্ডিয়ান যিবিলাক ক্যাপিটেল আছে ষ্টেট বিলাক ক্যাপিটেল হেবিলাক কাৰেন্সি ওকে এই বস্তুবোৰ আপোনালোকে ভালদৰে চাব ওকে ভিডিওটো ইমানে আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিওটো শ্বেয়াৰ কৰি দিব ধন্যবাদ